নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গম পাইছে বেহাবাৰী আহিব লগা খণ্ডটি বহুত ৰহস্যজনক হ'বলৈ গৈ আছে। সকলো এটা নতুন ৰূপ ধাৰণ কৰিছে। কোনে কি ৰূপ ধাৰণ কৰিলে এবাৰ চাওঁ আহকচোন। যদিহে আপোনালোকে জানিব খুজিছে যে সকলোবোৰ কিয় এনেদৰে কাপোৰ পিন্ধি যায়, তেতিয়াহ'লে আপোনালোকে আহিব লগা বেহাবাৰী খণ্ডটো চাব লাগিব।